তো হেল্ল' গাইজ, কি খবৰ? সকলোৰে নিশ্চয় ভাল আছে, বেয়া চলি আছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৰে ভাল হওক। তো এইখিনিতে কোনো কথা নাই বাৰু। মানে আজিতো গৰু বিহু, এনে গৰুকেইটা এৰাল দি থৈ আহি মানে গৰুটো গা ধুৱাটো দেখুৱাব নোৱাৰিলোঁ, কাৰণ এই ঘৰতে গা ধোৱা মানে নৈলে নমাব নহয়, আমাৰ নৈখন বহুত দ, আৰু সেইকাৰণে গৰু ঘৰতে গা ধুৱাই দিলোঁ। আৰু ময়ো সাঁতুৰিব নাজানো নৈত, মোৰ ভয় লাগে ন, সেইকাৰণে গৰুকেইটা ঘাটে গাটো ধুৱাই দিলোঁ। আৰু আজি খেল আছে, এখন মজা খেল আছে, দুদিনীয়া কাৰ্যসূচীত চলাই আছে ড্ৰেগন ক্ৰিকেট ক্লাবে। আৰু আজি খেল চাবলৈ যাম, তাক ধৰি গৰু চাটটো মাৰি লওঁ। আৰু মোৰ ড্ৰেছ দেখিছে নাই, ইমান ভাল লাগি থকা নাই, কাৰণ মই শুই উঠি আহিয়ে গৰু এৰাল দি লৈছোঁ, তাৰপৰা চাট মাৰিম, চাট মৰা ভিডিঅ'টো দেখুৱাই আছোঁ। তো এতিয়া মানে চাট মাৰি পেলাই আপোনালোকক লৈ যাম ড্ৰেগন ক্ৰিকেট ক্লাবৰ খেললৈ। তো আজি মজা খেল আছে, প্ৰাইজ মানি 15,000 টকা। তো এটা মজা লাগিব, তো ব'লক আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। তো মানে প্ৰথমতে এইটো কি আছিলে, গৰু চাটটো মাৰি লওঁ। তো লেটছ গো। তো প্ৰথমতে গৰু চাট মাৰিবলৈ হ'লে মানে হেৰি লাগিব, আপোনাৰ গৰুকেইটাটো আনি ল'ব লাগিব। তো সেই আনি মেলি লৈ এৰাল দি লৈছোঁ, তাৰপিছত গৰু চাট মাৰি আছোঁ। তো আপোনালোকে চাই থাকক, গৰু চাট মাৰি ল'ব। এতিয়া মানে চাট মাৰিবলৈ আহি বহি আছোঁ, চাওক ইপিনে চাটৰ বস্তু লৈ বহি আছোঁ, মানে মানুহ অহা নাই, সেইকাৰণে নাই মৰা। তো এতিয়া চাটটো মাৰি ল'মগৈ। তো গৈ থাকোঁ ব'লক চাটটো মাৰিবলৈ। মানে কিবা ভাগৰ লাগি গৈছে গৰু গা ধুৱাই ধুৱাই, সেইখিনি বস্তু আনি গৈছে। এটা লগৰ এটা অহা নাই, আৰু অলপমান অহা নাই, চাটটো মাৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। তো ব'লক, আজি খেল আছে, মজা লাগিব। তো লেটছ গো ড্ৰেগন ক্ৰিকেট ক্লাব, লেটছ গো। মতা টিম আহিব, তো দেখুৱাই আছোঁ, চাই থাকক। এতিয়া দেখুৱাব বাৰু, এতিয়া আপোনালোকক মানে গৰু চাট মাৰোঁতে দেখুৱাই লওঁ। তো কিমান পাওঁ নাজানো, সকলো দেখুৱাই আছোঁ। এতিয়া গৰুসোপা খেদি ল'বলৈ গৈ আছোঁ, গোটেই গাঁৱৰ মানুহে একেলগ হৈ মাৰিব। এতিয়া গৰুকেইটা, আমাৰ গৰুকেইটা ইয়াত আছিলে, এইকেইটা আমাৰ গৰুকেইটা, সেইকেইটা ইয়াত আছিলে। তো ব'লক এতিয়া গৰুকেইটা খেলালৈ চাটটো মাৰি আছোঁ। তো লেটছ গো। ইয়াৰ চাট চাওক, চালনি থৈ দিছোঁ গৰুক মাৰিবলৈ। এইপিনে কলপাত দি ঢাকি লৈ চাই আছোঁ মানুহ আহিছে নাই। তো এইপিনে চাওক, এইবিলাক গৰু, এতিয়া মানুহ আৰু গৰু আছে, আহি লওক, তাৰপৰা চাট মাৰি আছোঁ, চাই থাকক। গৰু চাট মাৰি পেলাই এতিয়া হৈ গৈ পেলাই মানে মই গা পা ধুই অকণমান ওলাই গৈছিলোঁ মানে বেকত যে মোৰ দেখি আছে, সেই আইলটোলৈ গৈছিলোঁ, এটা কামত গৈছিলোঁ। কামত মানে তাতে মাংস কাটে, ব্ৰইলাৰ মাংস আনিবলৈ গৈছিলোঁ। মানে গাহৰি খাম বাৰু, গাহৰি খোৱাটো ভিডিঅ' দেখুৱাম। তো ব্ৰইলাৰ মাংস আনিবলৈ গৈছিলোঁ। তো ইয়াতে আছে ব্ৰইলাৰ, তেতিয়া লৈ যাওঁ ঘৰলৈ। মানে খেল চাবলৈ যাবলৈ দেৰি হৈ আছে, হ'লে এতিয়া বস্তুটো আনিবলগীয়া হ'ল। এতিয়া ভাত পানী খাই গুচি যাম খেললৈ। তো চাট মাৰা ভিডিঅ'টো কেনেকুৱা পিছত জনাব। তো চাট মাৰিবলৈ মাৰোঁতে মানে মই এনেকৈ ভ্লগিং কৰিব নোৱাৰিলোঁ, কাৰণ কি হ'ল, মই কেমেৰা ষ্টেণ্ডডাল য'ত লৈ নুফুৰোঁ যে, সেইকাৰণে অকণমান দিগদাৰ হৈ গ'ল ভিডিঅ' বনাবলৈ। সেইকাৰণে তেনেকৈ অকণমান কৰি দিছোঁ শ্বৰ্টটা। তো এইটো আকৌ বেলেগৰ বুলি নাপাব, আমাৰ নিজৰ ঘৰৰ মানে নিজৰ গৰু, কিন্তু বেকত আছে দিছে গৰুসোপা। তেতিয়া বোলো ঘৰলৈ গৈ পেলাই লগৰ দুটামান আহিব, লগৰ দুটামান গৈ খেললৈ যামগৈ। আৰু খেল আজি কৈছোঁৱে কোনে দিছে, ড্ৰেগন ক্ৰিকেট ক্লাবে দিছে। তো খেলখন মজা লাগিব চাই। তো বহুতো টিম আহিব, তো যিমানকণ পাৰোঁ দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। তেতিয়া লেটছ গো ঘৰলৈ বুলি কৈ থাকোঁ। এতিয়া মানে মই আহি গ'লোঁ খেললৈ বুলি, হয় নাই? ইয়াৰ ইউটিউব চেনেল এটা আছে, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। মই কৈ থাকোঁ, কিন্তু পাহৰি গৈ যাওঁ। ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। এতিয়া ব'লক গৈ থাকোঁ খেললৈ বুলি, ইমান ভিডিঅ'টো বকি নুফুৰোঁ, মানে একদম গাটো কিবা কিবি লাগি আছে। তেতিয়া ব'লক খেলত গৈহে লগ পাম আৰু। লেটছ গো। ইয়াৰ পিছৰ খেলখন ইউনিক 7 আৰু KMCCৰ দুজন অধিনায়কক কমিটি বক্সত টছ কৰিবলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। KMCCৰ অধিনায়ক আৰু ইউনিক 7 ভাল লাগিছে। কাৰ নো এবাৰ? কাৰ নো?
এখন সুন্দৰ খেল আমি দেখিবলৈ পাই আছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালা জনাবা আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নতুন ভিডিঅ' কম আজিলৈ বাই নতুন ভিডিঅ' প্ৰতিযোগিতা জয় এখন জয় হিন্দ বন্দে মাতৰম লাভ ইউ গাইজ থেংক ইউ ছ' মাছ টেক কেয়াৰ